এয়া দেখিছেনে মই ক'লৈ আহিলোঁ? এয়া হৈছে মাইনীবাৰ বিয়া। আজি হ'ল জোৰোণ, সেইকাৰণে বাহঁত মাহঁতৰ গাত ততেই নাই। এয়া হ'ল মাইনীবাৰ ফ্ৰেণ্ড। জোৰোণৰ ঘৰলৈ এয়া সাজি কাচি আহিছে। এয়া দেখিছেনে জোৰোণ আহি পায়েই গ'ল। কইনাৰ মাকে দৰাৰ মাকক আদৰি আনিছে। অসমীয়া নীতি নিয়মখিনি যেনেকৈ পালন কৰিব লাগে তেনেকৈ পালন কৰা হৈছে। ভিডিঅ'টো চাই থাকক, সকলোখিনি একেলগে দেখিব। আজি জোৰোণৰ ভিডিঅ'টো আগবঢ়াম। যদি আপোনালোকে বিয়াৰ ভিডিঅ'টো চাবলৈ বিচাৰে তেন্তে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। এয়া হৈছে কইনাৰ মাক, মানে মোৰ বৰমা। এই দৰাৰ মাকক আদৰিবলৈ ধূপ-ধূনাৰ থালি এখন লৈ আহিছে। এয়া সম্পূৰ্ণ আদৰি হোৱাৰ পিছত দৰা ঘৰক আনি পালে ভিতৰত বহিবলৈ দিলে। বহা হৰি এয়া আমাৰ মাইনী বাক দৰাৰ ঘৰৰ মানুহে জোৰোণ পিন্ধাবলৈ লৈ আহিছে। তাৰ পাছত এয়া জোৰোণ পিন্ধাবৰ কাৰণে মাইনী বাই সেৱা কৰি পালে নিজৰ জেগাত বহিছে। এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব, সকলোখিনি নীতি নিয়ম দেখি থাকিব। অৱশ্যে আজি মনটো বেয়াও লাগিছে। যাবগে যে এই
তেল দি হোৱাৰ পিছত কৰি আছো বেটিয়ে কৰিব কইনাক খেলি দিব চিম্পুলেই ভাল লাগে শান্তি নহ'ল কোৱা মানুহ আহিছে এতিয়া মই নহ'লে নহয় ইটো লাগে সিটো লাগে ভিডিও মানুহ ইয়াৰ তলত যে আৰু উঠিছে
এনেকৈ জাতি জোৰোণৰ দিনটো পালন কৰোঁ। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।